দুটো মাস্টার আইছে বলে হয় সেই বম পড়া হইতা নাই নন্দরকে নাম হয় বম পড়া হইতা নাই কে পড়া হয় ডটুয়া আর ডটুয়া আমি বহিলাম গে হয় তোমাদের স্কুল আহিলা আহিলো তোমাদের যা বহিলো মর্নিং স্যার তাই বহিলো প্যাট হলো এই বাজা সবাই প্যাট হলো এই দুটো মাত্র দাউতে ভাল লাগবে ক্লাস কই বলছ বলা এটা সাউন্ড মাস্টার ভালকে মাস্টার শুনিছো মাস্টারটো বলা ডটুয়া মোক শুনিছিলো মই শুনিছো দেখাই নাই জানো সব দেখা আমি দেখা মই তোমালোকক মাদত কৰিম মই কাকটা কৰিম হ'ব মই আগত যাম মই তোমালোকক হিলো আহিলা চলা ভাগ প্যাট হলো এই প্যাট হলো দিব স্যার বলা সব রাজু গুড মর্নিং পিছত তোমালোকে কি কলা মই শুনাই নাই অ ঠিক আছে দে বহা বহা এটা কি উলিয়াম স্যার এতিয়া এখন বৰটা মুখে মুখে প্ৰশ্ন কেইটামান ধৰাম দিয়া আজি গৰমটো বেছি নহয় অলপ লাহে দিয়া স্যার আপনি কি লিখি আছেন এই তোমালোকৰ হাজিৰা কৰি ভাল আজি নতুনকৈ আহিছে অফিচৰ পৰা আহিছে অৰ্পণা দাস ইয়েস স্যার তোৰ লগতো কি হ'ল আকি আছে জোনাকী দাস ইয়েস স্যার অবিনাশী দাস ডটুয়া স্যার কি ক'লা ডটুয়া স্যার জোন দাস বেদান্তা তুমি আছা বহা বহা আজি এতিয়া কি ক'ম এতিয়া তোমালোকক স্যার আপনি ডাব্লিউডাব্লিউ চাই না মানে চাওঁ নহয় এইবিলাক বহা 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 লখা বাদ অহা টাইমত কেৱল পঢ়িব লাগে স্যার কালি আপনার টেবুলখন বহি আছিল আজি নিগনিয়াকে কৈ দিলে যে ক'ত আছিলেন এটা চলিছিলোঁ কোনোবা নিগনিকেইটাক ধৰিব লাগিব বুজিছানে মই স্কুলৰ পেকেট এটা লৈ আহিব মানে কিবা এটা কিতাপ ৰিয়াচোন মই বাৰু কিবা এটা লিখি লওঁ মই কাটাওটা কম মই কাটাওটা কম উত্তৰ দিবা দেই কোন তুমি পঢ়াক নেকি কি হ'ল ক'ত গৈছিলা তুমি এই চিচি গোন্ধাব নহয় আমাৰ স্কুলখনত সবচে পুৱাইছে না হয় নেকি বা ভাঙিছে কেলৈ কিহৰ খাঠৰ মই তোমাক খাঠৰ ঔষধ দিব ভাবিছিলোঁ না কোৱা কোৱা খাঠৰটো কোৱা কি হাতে কামি আছে নাহে নহয় এতিয়া যেনেকে পাগে হাগি আছিলে লেটি এতিয়া তোমালোকে হে কোনোবা এটা উঠি আছোন কখন তুমি কখন পঢ়াইছোন হা কি বোলে তাই তাকোকে মাতিব ক খ গ ঘ ঙ প্ৰথমত দ্বিতীয়ত বজ্ঞাত দ্য ঞ মুন্যাত মুন্যাথ মধুনীয়া ধ মধুনীয়া ধ মধুনীয়া ন ত থ তটো কিবা এটা লাগি আছে মুচি দিয়া হে নহয় নমচিবা কিতাপখনে ফালি যাব দেই এইবিলাক এনেই আছে থ দ ধ ধেনুযোৰ লোৱা হৈছে ধেনুযোৰ কি ক'বা ধেনুযোৰ নালাগে না একদম মাইনি নালাগে ন জ ৰ ল ৱাবত তালকে খ মুন্যা খ হ খ দৈৰ ধৈৰ লস্য দন্ত্যাখন কোনে ক'ব পাহৰি থাকিলে ন অকণ মনে ক'বা কৰি ৰিপিট কৰ ক'বা ৰিপিট কৰিম না মধুনীয়া মধুনীয়া খ বাকী কেইটা পাহৰি থাকিলে লিখা আছে পাহৰি থাকিলো দন্ত্য খ
এতিয়া খ তাৰপিছত হ কিয় খ খ ধৰি ল ধৰি ল ধৰি ল আদিত্য অনিত অনুসম অনিত বিশাখ এইটো মোক মেলি আছে কিয় জান কথাটো খাব নেপালে তাকে এই নহয় মই বেলেগে মুখ মেলিছে বুলি ভাবিছিলোঁ নহয় নহয় এইটো ইয়াত থাকে এইটো মানে মুখ মেলা যে সেইটো ৰাতিটা কি মই ভাবিছিলোঁ মানে খুব চাফা যে উলিয়াই কি কঁঠাল খাব নেপায় বুলিহে এনেকৈ ভাবিছিলোঁ হয় নেকি তুমি যোৱা পাৰিলা যোৱা আমাৰ যোনে ভালকে পঢ়িব পাৰে যোনে যোনে ভালকে নালাগে তুমি বহাচোন তোমাক মাতিম আমাৰ ক্লাছৰ অবিনাশী আহাচোন অবিনাশী গৈছোঁ চাহ মই কেইটামানে আকৌ ক'ব পাৰে হয় নেকি তোমাক মই ক পঢ়িব নিদিওঁ চাহ মই এইটোৱে পঢ়িম মই বেলেগ নাজানো হয় নেকি পঢ়াব চাহ দ মানে দতুৱা আপোনাৰ হয় নেকি তাৰপিছত তাৰপৰা এইটো কঁঠাল আপোনালোকৰ ঘৰটোত থকা কঁঠালকেইটা যে মই যে চুৰ কৰি নিছিলোঁ কঁঠাল চুৰটো মানে তই বুলি কোৱা নাছিলোঁ নহয় কিয় কাৰণে চুৰ কৰিছিলি মই চুৰ কৰিলে যোনে শিকাই দিছিলে মোক এইটো সৰু পোৱালি যে থাকেহে বৰ তিতৰ দে এইটো কৌঠ তই যা ইয়াকে দুখ আছে কৌঠ কৌঠিয়া মই তোমাক আৰু বুটি শিকাই নিদিওঁ তুমি নামাৰিবা মোক তুমি নামাৰিবা আৰু বুটি শিকাই নিদিওঁ উঠিয়া উঠিয়া মাফ কৰি দিবা শিকা আৰু কৰি দিবা কহমা আলিবা বুলি বুলি খা আলিবা বুলি বুলি খা চুপ অকমান পাতিব নোৱাৰ মোৰ কথা বাইক কথা চুৰ কৰিব কাৰণে তই অবিনাশী শিকাই দিওঁ যা ভগে যা যা ভগে যা যা শান্তিয়ে গছত বছৰ থাকিব নাই মুটি দিয়ে খালি মোৰ ইটন দিম আপোনালোকে মাত্ৰ বুটি দিওঁ ইটন দিম তোক মই মাষ্টৰনে মুটি দিয় তই এতিয়া তই উঠ পাদুকাই থাক উঠ তই কিবা এটা শাস্তি দিম মই বেয়া কথা কৈ আছোঁ আপোনাক ইমান বেয়া কথা আৰু ছাৰ এই স্কুলখন ঘূৰাই দিয়ক নেকি নালাগে দে তই সৰু পোৱালিৰ কাৰণে এৰি দিছোঁ সৰু পোৱালি ময়ো আগতে চাবলৈ গৈছিলোঁ গৈ থাক আপুনি ভুল কৰিছে আপুনি নুখাইছে আপোনাৰ নিচিনা মাত্ৰ থাকিব নালাগে বৰ কথা এই তই বেছি কথা কৈ আছ তাৰ মাকে বাপেকে চাহ তেনেকৈ ক'ব পাৰে চাব ইমান ধুনীয়া দোকান চাহটো হয় দে আমাৰ জোনাকে ভাল আছে এতিয়া কথা এটা সুধিম দেই য়েছ ছাৰ তাই ইয়াত ক কৰিব নিদিলে এইটোৰ ভিতৰত কোনটো ডাঙৰ শূন্যটো ডাঙৰ হা খালি মোক খালি কেনেকৈ শূন্যটো ডাঙৰ চাহ ডাঙৰকৈ আঁকিছে আপোনাৰ দাঁতকেইটা ধৰণৰ ডাঙৰকৈ আঁকিছে ডাঙৰকৈ আঁকিছে আপুনি সেইটোহে বুজিলা মানে হ'ব দিয়া হ'ব বা কিবা এটা ছাৰ মই প্ৰশ্ন এটা সুধোঁ সোধাচোন আপুনিতো মাষ্টৰ জানিব লাগে নিশ্চয় কোৱা মাষ্টৰ কি জিলাত গাঁও নাই কি জিলা গাঁও নাই নাগালেণ্ড নেকি নহয় ছাৰ দতুৱা ছাৰ আপুনি একোৱে নাজানে এনে মাষ্টৰ হৈছে গড় জিলা সেইটো মেক্স ন ছাৰ মই ভুলছে দিয়া বহা এতিয়া মই কথা এটা অপনা তুমি উঠাচোন কেইটামান মাহৰ নাম কোৱাচোন বুট মাহ মগু মাহ মাটিমাহ কলা মাহ মটৰ মাহ কলা মাহ কলা মাহ দুইটা মানে কি ইংৰাজী আছে গান টুক মা বাপে ইয়াত পঢ়িব শিকাইছে নে তাত এনেকৈ লোকবে শিকালে নহ'ব ন নিজেও অলপমান কিতাপত মন দিবা এতিয়া পাৰিবা হয় তুমি উঠাচোন বছৰটোত কেইটা মাহ থাকে দুটা হা মই মৰিলো বছৰত দুটা মাহ থাকে কি কোৱাচোন গৰম মাহ আৰু ঠাণ্ডা মাহ হা মই কেনেকৈ এখন স্কুলৰ প্ৰিন্সিপাল হ'লো বেছি পাত দিয়া স্কুললৈ আহিবলৈ কলা বুলি ভাবিছিলোঁ হা পিঠুটো আপোনাৰ লগত কেমেলি হ'ব তই এটা একে আছ তই এতিয়া ভাল বুলি ভাবিছ তই ভাল বুলি ভাবিছিলোঁ বহি থাক তই এটা মোক তলত যা বহি থাক জোন এদিকে আহ তই আপুনি তো বৰ পিঠা হৈ আছে এদিকে মই কথা এটা কৰিম মোৰ দে
আজি মোৰ মায়ে মাৰিছিলে মোৰ মায়ে মাৰিছিলে ইংৰাজী বহি অকণ কিনিবলৈ 10 টকা এটা খুজিছিলোঁ 10 টকা নিদিলে কিয় কৈছে খাওঁ 10 টকা এটা লবি দা কৈছে মোৰ পৰা 10 টকা খুজিব দিছে মই 10 টকা কিয় দিম বহি কিনিবলৈ আপুনি নপঢ়া জানো মই পঢ়ালো বুলি 10 টকা কিয় দিব লাগে তুমি ইমান খং নকৰিবা বুজিছানে বহি থকা যা তোমাক মাথাটোৱে ভুল হৈছে মোয়ে ভুল মই মৰি যাব এনেকুৱা বন্ধু হ'লে তোমালোকে কোৱা শুন পৃথিৱীত কি মাছ নাখায় এইটো বদমাছি হ'ব নেকি মাছ হা বদমাছ মোয়ে প্ৰশ্নটো সোধা কৰিছোঁ দিয়া যোন তুমি এতিয়া আছোন আজিকালি ৰাস্তা মানুহটো বেছি অহা যোৱা কৰি আছে এতিয়া মই তোমাক এটা প্ৰশ্ন সুধিম দেই যোন কে বগা তুমি স্কুল কিয় পাইছা যা বগে যা যাও দুটা মাষ্টৰ বকি আছিলি আনন্দ শিকাইছিলে আপুনি তোমালোকে কোৱাচোন ভাৰতত চবত থাকি বেছিকে বৰষুণ ক'ত হয় ৰাজস্থান মিজোৰাম জাপানত তুমি কোৱাচোন ৰেগিস্তান উঠে থাকে ৰেগিস্তান এতিয়া পানী বেছিকৈ খায় একোৱে নাজানেও এই উঠে পানী বেছিকৈ খায় সেইটো কাৰণে পানীবোৰ খাই লওঁ মোৰ মানে এলাৰ্জি থাকে খবৰ থাকি গখন আমাৰ ঘৰতে পৰে ঘৰতে পৰে মাটিত পৰে যা 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 আপোনাৰ নিচিনা মাষ্টৰ হে তই মোক কেনে ক মাষ্টৰ কখন মানি গৈ থাক হ'ব দে এই তই কচোন তই ক বাৰু পৃথিৱীৰ পৰা চন্দ্ৰলৈ যোনে আমেৰিকালৈ যোন চন্দ্ৰটো সদায় দেখিয়ে থাকো তাৰপিছত আমেৰিকাখনে নেদেখো চা হা আমেৰিকাখন দু মই কেনেকৈ মাষ্টৰ পঢ়িলো তোকে প্ৰাঞ্জলে আহে শিকালে মই মাষ্টৰ কেনেকৈ হ'লো মাথা খাই দিব আমাৰ ঘৰৰ ওচৰতে এখন বিয়া হৈ আছে আপুনি বেনপতি চাওক শুনিছে হয় শুনিছেনে নাই আপুনি কলা যে সেইকাৰণে নুশুনে হয় আমাৰ কলা যে আমি যাওঁ নাই এতিয়া ছাৰ ৰাতিলৈ আমাৰ যোগান দিছে আপোনাক নিমন্ত্ৰণটো কৰিছো আৰু নাৰিকল কেইটামান নাৰিকল আকৌ মই কেনেকৈ ৰুকিম আপোনাৰ দাঁত দুটাই হা মোক কি মাৰিলে আপুনি নিজৰ ঘনীয়েকক মাৰিব কি দেখিছে এইটো কি চন এইটো কি চন এইটো 2028 চন 80 চন 28 চন 28 চন যা 28 চন যা আপোনাৰ ওচৰত মাছটো বেয়া দেখি কিন্তু এনেকুৱা ধুতি কিয় দেখা হা তই মোৰ ধুতি জান